বিলে চাওক এহঁতৰ বিলে চাওক ভেকচিন লৈ অহাৰ অৱস্থা হোৱা ইয়া আমাৰ ঘৰৰ ওচৰতে ৰাস্তা ইয়া কমলপুৰ সমষ্টিৰ ৰাস্তা ইয়া সেয়া আলেনি বঢ়িয়া কেনাই কেনাই ৰাস্তা হ বন্ধু কেনাই ৰাস্তা ৰাস্তাটো কেনাই হা ৰাস্তাটো কেনাই বন্ধু তুমি কোৱাচোন ৰাস্তাটো কেনাই ৰাস্তা মানে কি কেনাই কম ৰাস্তা আৰু ছাৰে দিগন্ত ছাৰে আমাক ভাল আৰু ৰাস্তা চাওক এইখন আমাৰ গাঁও এইখন এইটো আমাৰ মন্দিৰ হয় এইটো আমাৰ গাঁৱৰ এই ৰাস্তা ৱেলকাম বেক টু মাই চেকেণ্ড চেনেল কে আছাম আই যাই আছোঁ 3 নম্বৰ ভেকচিন ল'বলৈ অৰ্থাৎ কৰোণাৰ 3 নম্বৰ বেজীটো ল'বলৈ যাই আছোঁ বৃন্দাবন আশ্ৰমত বৃন্দাবন আশ্ৰম মানে বৃন্দাবন এখন মেডিকেল আছে মেডিকেলত দিব বোলে ভেকচিনটো যাই আছোঁ এতিয়া বৰ্তমান আপোনালোক দেখুওৱা যে কেনেকৈ 3 নম্বৰ ভেকচিন চাব কে আছাম ব্লগ চাই থাকক যি ৰাস্তা এয়া উঠি লওঁ আৰম্ভ আৰম্ভ বেছি নাই 4 কিলোমিটাৰমান হ'ব বলক ভিডিঅ'টো কি কৰোঁ ভিডিঅ'টো কি কৰোঁ ভাই আমি আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ ডিম্পুৰাৰ দৰে ক'ব নাজানো তেওঁ যিমান পাৰোঁ চেষ্টা কৰিছোঁ বলক অ সেউজীয়া পথাৰতো বোকা নাই ধুনীয়া ছোৱালী দেখোন খালী নাই চব সেউজীয়া সেউজীয়া চাওক কি কিবা এটা ভাল লাগে ন চব সেউজীয়া এই যে দেখা পাইছে আপোনালোকে এই যে এইটো ইউটিউবৰ কাৰণে লগাই লৈছোঁ কাৰণ ইউটিউবত তাৰ অন্তত গ'লে মেপখন চাব লাগে হয় নাই মোবাইলটো ক'ত আৰু উলিয়াই থাকা আমি এই ফাইনেলি পালোঁ ভুলকাৰ্ট চক অৰ্থাৎ আমাৰ চক এইটো আমাৰ চক হয় তাৰপিছত আমি যাব লাগিব এইটো ৰাস্তাৰে বেছি নহয় 3-4 কিলোমিটাৰমান হয় নেকি এয়া যাব লাগে এয়া আৰু ভাঙা ভাঙি ৰাস্তা এয়া নতুন ৰাস্তা কিন্তু ভাঙি গৈছে কি কৰিব উপায় নাই যোনটো ডাম্পাৰ চলি থাকে এয়া যাই আছোঁ বলক এয়া আপোনালোকে দেখিছে এয়া আছিল পিংলেন এয়া সকলো পিংলেন আছিল পিংলেন মানে এটা ফুল আৰু এইটো ধৰি লওক ৰঙা নীলা এনেকুৱা হালধীয়া এনেকুৱা ধৰি লওক এইকাৰণে পিংলেন নাম যেনে গ্ৰীণলেণ্ড আছে সেউজীয়া পৰিৱেশৰ এইটো পিংলেন এয়া আছিল ইয়াত আছিল পানী এতিয়া পানীৰ ওপৰত আছে পিংলেন আকৌ হ'ব পানীতে পানীৰ তল যাব কৰিছোঁ পানীৰ তলত আকৌ যেতিয়া পানীটো শুকাই যাব তেতিয়া পিংলেন দেখা পাইছে অলপ জুম কৰি দেখুৱাই কেমেৰাটো আনিব সেইকাৰণে মোবাইলটো কৰিছোঁ ভিডিঅ' আমি আহি এতিয়া বৰ্তমান গাছবাৰী পাম আৰু আপোনালোকে চিনি পালে গাছবাৰী মন্দিৰ ভাগৱত ভাগৱত 7 দিনীয়া ভাগৱত এইটো মন্দিৰ গণপতি বাপ্পা মৰিয়া বুলি কয় নেকি সেৱা এটা কৰি লওঁ গণেশ বাপ্পা কি যে কৃষ্ণ কৃষ্ণ বুলি কোৱা যায় দেই কিন্তু এয়া আমি গাছবাৰীৰ পৰা আহি ফাইনেলি পাই গ'লোঁ বৃন্দাবন এইটো আছে খেপকুচি বৃন্দাবনৰ এইটো মন্দিৰ হয় তাৰপিছত এইটো আছে লেফ্ট এইটো পুখুৰীত এনে জেনেৰেলি পদুম ফুল ফুলে পদুম ফুল আপোনালোকে চিনি পায় এইটো পুখুৰীত পদুম ফুল ফুলে আমি যাই আছোঁ এতিয়া বৃন্দাবনৰ আশ্ৰমত অৰ্থাৎ বৃন্দাবন মেডিকেলত এইখন হ'ল বৃন্দাবন হাই ছেকেণ্ডেৰী স্কুল মই য'ত শিক্ষা গ্ৰহণ কৰিছিলোঁ অৰ্থাৎ মই ইয়াতে পঢ়িছিলোঁ হাই ছেকেণ্ডেৰীত আৰু তাৰ 2 নম্বৰ কথা মই হাই ছেকেণ্ডাৰী তাৰপিছত আৰু মধ্যমীয়া শিক্ষা কি বুলি কয় 9-10 ইয়াতে মই পঢ়িছিলোঁ এইখন স্কুলত স্মৃতি আছে সেইখন হ'ল আশ্ৰম বৃন্দাবন আশ্ৰম এইখন হ'ল বৃন্দাবন হাই ছেকেণ্ডাৰী আৰু বৃন্দাবন স্কুল এইখন বৃন্দাবন স্কুল মনত পৰে ৰে আলি ৰাস্তাৰ আলেনি ৰাস্তাৰ বিলে চাওক ৰাস্তাৰ বিলে কি কবি তই কি কবি তই আমি আহি ফাইনেলি পালোঁ কি বুলি কয় কি আছিলে মেডিকেল বৃন্দাবন মেডিকেল কিন্তু মেডিকেলৰ আগত ৰাস্তা চাওক আপোনালোকে কেনেকৈ আহিব এই ৰাষ্ট্ৰীয়সকলে চাওক বৃন্দাবনৰ আগৰ মেডিকেলখনত চাওক ৰাস্তাৰ অৱস্থা এই ৰাস্তা বৃন্দাবন এইখন হ'ল বৃন্দাবন স্কুল শিক্ষাৰ্থী কেনেকৈ আহিব চাওক এইযোৰ ৰাস্তাৰে মেডিকেলত আহে এই ফাইনেলি বৃন্দাবন মেডিকেল অৰ্থাৎ সেৱা আশ্ৰম পাই গ'লোঁ কিন্তু বৃন্দাবনৰ ৰাস্তা চাওক চৰকাৰ কৰ্তৃপক্ষই কি কৰিছে চাওক এইখন বৃন্দাবন স্কুল হাই ছেকেণ্ডাৰী
মই য'ত পঢ়িছিলোঁ বৃন্দাবন স্কুল এইখন তাৰপিছত এবাগে আছে আপোনালোকৰ বজাৰ আছে মঙলবাৰ বজাৰ হয় ইয়াত বজাৰ গৃহ ঘৰ আছে তাত এইখন হ'ল বৃন্দাবন মেডিকেল যাক মেডিকেল বুলি কওঁ আমি ইয়াতে ভেকচিন ল'ম কিন্তু ৰাস্তাৰ অৱস্থা চাওক এই ৰাস্তাৰ অৱস্থা চাওক এই চাওক ৰাস্তা কেনেকৈ আহিছে মানুহ পেচেণ্ট কেনেকৈ লৈ আহিব বেমাৰীক চাওক ৰাস্তা এয়া সেইখন বৃন্দাবন স্কুল হয় এইখন বৃন্দাবন এইফালেতো শিক্ষাৰ্থী যায় কিন্তু কি ক'ব আৰু উপায় নাই এইখনেই হ'ল বৃন্দাবন মেডিকেল বুলি যাক কওঁ আমি এইটো চাব চেণ্টাৰ ছিষ্টেম আৰু এইটো মেডিকেল এয়া ইয়াত ডক্তৰ নাই নেকি সিমান এটা নাজানোতে কিন্তু ভেকচিনটো ইয়াতে দি আছে বুলি গম পাইছোঁ সেইকাৰণে আছোঁ তাত এইখন হ'ল বৃন্দাবন স্কুল এইখন মই আপোনাক দেখুৱাইছোঁ এইখন বৃন্দাবন স্কুল তাৰপিছত এনেকুৱাকৈ মই তোমাক ঘূৰাই দি দেখুৱাই দিছোঁ এনেকুৱা হ'ব পাৰে সেইটো ৰাস্তা দি তাৰপিছত সেইখন হ'ল বজাৰ গৃহ মঙলবাৰে যদি বজাৰ আহিব কৈছিলোঁ মই এইখন বজাৰ গৃহ এইখন ডাঙৰ বজাৰ হয় মঙলবাৰে প্ৰতিটো মঙলবাৰে আমি বেজি ল'ব আহিলোঁ তাৰ আগতে আমাৰ গাঁৱৰে এজন দাদাক লগ পালোঁ দাদাক সোধে দাদা আপুনি ৰাস্তাটোৰ বিষয়ে কি ক'ব ইমান ৰাস্তাই মানুহবিলাক বেজি ল'ব এইবাৰ ইয়াতে আৰু বেলেগ এনে পেচেণ্টো আহি চাইকেল থৈ আহিছোঁ কি ক'ব আৰু কমলপুৰ সমষ্টি হয় দাদা কমলপুৰ সমষ্টি দিগন্ত কলিতা ডাঙৰ এক অনুৰোধ কি ক'ব আৰু মই আগতেও বেলেগ আমাৰ ৰাস্তাটোৰ বিষয়ে দিছিলোঁ কিন্তু শুনিব পোৱা মতে ৰাস্তাটো হ'ব বুলি কৈছে কিন্তু এইটো ৰাস্তাৰ কি ক'ব আপুনি আমাৰ ৰাস্তাটো ফুটিও নাযায় মানুহ যোৱাটো বেলেগৰ কথা আমি চাওক গাড়ী ক'ত থৈ চাওক এইখন চাওক গাড়ী লক্ষ্য কৰিব লাগে ৰাস্তা জনসাধাৰণৰ দিগন্ত কলিতা ডাঙৰ অনুৰোধ কিন্তু স্কুল এখনো আছে এটা বজাৰ গৃহ ঘৰ এটা আছে কিন্তু উপায় নাই আৰু খবৰ কি আছে এতিয়া ভেকচিন ল'ব আহিবৰ কাৰণেও গাড়ী তাতে থৈ লাগে আছে চাওক ভৰিৰ অৱস্থা কি হৈ গৈছে চেণ্ডেল ক'ত থৈ বা ৰাস্তাৰ অৱস্থা মই ভিতৰত যাই দেখুৱাইছোঁ ক'ত বেজি দিছে বা ক'ত কাঠ জমা দিছে তাৰমানে মানে আপোনালোকে বুজি পাইছে কাঠ মানে কি কৈছোঁ মই তাৰমানে আগতে ভেকচিন লোৱা ছেকেণ্ড ভেকচিন লোৱা বা ফাৰ্ষ্ট ভেকচিন লোৱা যদি থাৰ্ড ল'ব আহিছোঁ না এতিয়া ছেকেণ্ড ভেকচিন লোৱাৰ সেই আগৰ সেই কাঠখন ৰিচিপ্টখন জমা দেখাব লাগিব দেখুৱালে কিবা এটা ছাৰ হাতে এটা কিবা নম্বৰ এটা লিখি ল'ব ফোন নম্বৰটোৰ লগত এয়া লিখি আছে এয়া কাঠ জমা দিলে ফাইনেলি কাঠ জমা দি এতিয়া আমি বেজি ল'ব যাম বলক আপোনালোক দেখুৱাই আছোঁ বেজি কেনেকৈ লওঁ মই ভিডিঅ' কথা দেখা পাই মোক আগতে বেজিটো ল'ব পাৰিছোঁ দিয়াচোন বাৰু আগতে ময়ে লৈছোঁ আপোনালোকক দেখুৱাই আছোঁ চাওক ফটো তোলাতে এলাউড আছে ন মেম বেজিটো লোৱাত ভিডিঅ' কৰাৰ বাবে থেংকছ ৰাতুল ভাই সিয়ে মোক বেজিটো লোৱাত ভিডিঅ' কৰিবলৈ দিয়া আৰু কৰি দিলে ভালেই হ'ল এয়া ফাইনেলি মই ল'ব ল'ব বিশেষ কি ল'ব দিয়ে নহওক ভিডিঅ'টো কৰি আছোঁ মানে আমি এনেকৈ চবকেইটা বেছি ল'লোঁ আৰু দে আৰু এই ইয়াৰ ভয় লাগি আছে বাচ্চাত দে আকৌ নাই দি বিন্দা আছিলোঁ বেছিহে আৰু বেছি ল'লোঁ অলপ বিশেষি আৰু অলপ আকৌ নাই অলপ বিশেষ দেখা যাক কি হয় কৰোণা নহ'লি হ'ল ভিডিঅ'টো শেষ কৰি দিওঁ দেই আৰু বেছি লোৱা শেষ এবাৰ নেক্সট আমাৰ প্লেন আছে ইয়াতে আমি এটা চব ফিল্মৰ শ্বুটিং কৰি আছোঁ আমি আহিছোঁ প্লেচটো চাই লৈছোঁ ভাল লাগিছে একচুৱেলি লোকেশ্যনটো বহুত ধুনীয়া হয় ইয়াতে আমি হিৰোইন আনিম আনি কিনে বৰ্তমান এতিয়া আজি নহয় কালি পৰহিলৈকে শ্বুটিং এটা চলাই দিম আৰু ইয়াতে কিন্তু ইয়াত আহি ভাল লাগিল বেজিলৈ ভাল লাগিল স্কুলখন দেখা পালোঁ বহুত দিনৰ মূৰত কিন্তু এটা বস্তু বেয়া লাগিল ৰাস্তাটো এই ডক্তৰসকলে কেনেকুৱা হৈছে আপোনালোকে ভাবক এই চাওকচোন